ছোৱালী পটোৱা এটা উপায় দিয়ক। টপা আংকল আৰু চাকৰি থাকিলে ধুনীয়া ছোৱালী পাবি। চালে তাত মোৰ কোনো প্ৰব্লেম নাই। মোৰ প্ৰব্লেম বাছ তাতেই য'ত তুমি আন কাৰোবাক চোৱা। সেইবাবে কাকো নাচাবা, তুমি মোৰ হয়, বাছ মোৰ। এইটো ভিডিঅ' ল'ৰাখিনিৰ কাৰণে, ঠিক আছে? তাই তোমাক এৰি গ'ল, তুমি কি নিজকে মদাহী বুলি পৰিচয় দিবা? এটা কথা জানানে, এই দুনিয়াত ছোৱালীৰ কোনো অভাৱ নাই। তাইহে এৰি গৈছে, তাইৰ নিচিনা হাজাৰজনী পৰি আছে।